বাবা হোৱা নাই নেকি আমাৰো সাৰ্ভিছ চৰকাৰ এটা বহুত ঘৰ বনাইছি ও দা ও গণেশ কাশি এই লু মই ও আছে বাবা যা তো যাকে যা মা ঠান্ডা দে অলপ গরম ও মোক এই ভদ্দীপেৰ বেলা বাপা কিয় মাতি আনিলে অন্ধ মানুহটোক হেৰি আকা তাৰমানে মোৰো ঘৰখন মানে শান্তি নোহোৱা আছিল শুনছা এই গণক মাতিছিলো শাওণৰ মাহত এটা অন্ধ মানে গাখীৰ অলপ খুৱাব দিছিল সেইকাৰণে আধা লিটাৰ গাখীৰ খাব লাগিব গাখীৰ মই খালি কি যেনিবা ভালেই হয় দিম গাখীৰ খাম ৰ বাপা মই গাখীৰ খাৱাৰ পৰা যদি তন্তুৰ ঘৰখনৰ কিবা এটা মংগল হয় আধা লিটাৰ কিয় 10 লিটাৰ গাখীৰো খাম কিন্তু বাপা মইতোন জীৱনত গাখীৰ খাই পোৱা নাই এই সৰুতে জন্ম দি মাই মাৰা গেল মাৰ গাখীৰো খাই নাপালো তই কৈছোন বাপা গাখীৰ কেনাইনো গাখীৰ কাকা বগা অন্ধক আৰু ৰঙৰ কি গম পাম তই বুজাই দিছোন বাপা কেনাই বগা বগা বগলাৰ নিচিনা বগা কাকা ও বগলে কেনাই বাপা বাপা মই চুইছো এই বস্তুটো গম পাম কেনাই বগলে নাই ও বাপা কি ডেঞ্জাৰ বস্তু বাপা ও মই নাখাওঁ দে বাপা গাখীৰ ঐ কাকা সেই নহয় নহয় অন্ধ মানুহ এটাক এই ভাজা ভাজা বস্তু মাতিলে খুচে